নমস্কাৰ আৰু গুড মৰ্ণিং সকলোকে। আজি 15 আগষ্ট সকলোৱে জানেই স্বাধীনতা দিৱস ভাৰতবৰ্ষৰ। আজি আমাৰ গাঁৱতে আমাৰ দিব্যজ্যোতি যুৱ সংঘৰ ফালৰ পৰা স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। আমি তালৈকে এতিয়া ওলাই গৈ আছোঁ বৰ্তমান। আজি এতিয়া ফাৰ্ষ্ট আমাৰ ৰানিং আছে, অলপ দূৰ, বেছি নহয়, প্ৰায় 10 কিলোমিটাৰমানত ৰানিং এটা আছে মাৰাথন। এতিয়া আমি ঘৰৰ পৰা যাবলৈ ওলাইছোঁ আৰু বৰ্তমান দেৰিটো হ'ল, বহুত দেৰি হৈ গ'ল। আমাক 5:30 বজাত কোৱা আছিলে। আমি এতিয়া ঘৰৰ পৰা ওলাই মোৰ বৰ্তমান 6টা বাজিলে হ'বলা। ফিল্ডখন ঘৰৰ পৰা বেছি দূৰ নহয়, প্ৰায় আধা কিলোমিটাৰমান হ'ব, সিমানটো দূৰত আছে। তো মোৰ হিচাপত এনেকুৱা লাগিছে যেন 5:30 ষ্টাৰ্টিং হ'লেই চাগে। ৰানিং আছিলে, বেছি নহয়, প্ৰায় 10 কিলোমিটাৰমান এনেকুৱা মাৰাথন দৌৰ টাইপৰ পাতিছিলে আৰু আমাৰ সংঘৰ ফালৰ পৰা, দিব্যজ্যোতি যুৱ সংঘৰ। এনেকুৱা প্ৰতি বছৰে কৰা হয় বাৰু। 15 আগষ্টৰ দিনা এনেকৈ ৰানিং থাকে। তাৰপৰা দিনৰ পিছত কিবা কিবি খেল হয়, ভলীবল, ফুটবল, ক্ৰিকেট, এনেকুৱা খেল হয়। আজি বেলেগ নাই, আজি ফুটবল মেটচ আছে। 4টা টিম, বেছি নহয়, 4টা টিমৰ লগত ফুটবল খেল হ'ব। গাঁৱৰে হয়, বেলেগৰ পৰা নাহে টিম তেনেকৈ। গাঁৱৰে আপোনাৰ 4টা। বৰ্তমান আমি ইয়াত পালোহি, টাৰ্ণটো ল'লে ইয়াৰ পৰা ৰানিং আকৌ আমাৰ গাঁৱলৈ ঘূৰি গৈছে। তো এতিয়া আমি ইয়াতে অলপ টাইম ৰখিলোঁ, চবকে চালোঁ, তাৰপৰা আকৌ আমি গাঁৱলৈ ৰিটাৰ্ণ হওঁ। তাত কোন ফাৰ্ষ্ট আছে সেইটো চাবতো লাগিব ন। এজন ভাইটি এতিয়া আমাৰ দৌৰি পাইছেহি, এই টাৰ্ণ মাৰিব আৰু টাৰ্ণ লৈ আকৌ গাঁৱলৈ ঘূৰি যাব। পাইছেহি, তাত যাওঁ। দাদা লগৰ এজনৰ লগত যাব নেকি, নে মোৰ লগতে যাব নাজানো। মই বৰ্তমান আকৌ ৰিটাৰ্ণ হওঁ। তাত ফাৰ্ষ্ট যোৱা এজন চাগে ৰখিলেগৈ চাগে, পালেগৈ চাগে কিজানি। এয়া আমাৰ ৰিকি বৰাই নলবাৰী আমাৰ গাঁও ফেচবুক পেজত লাইভ দি আছে, আপোনালোকে চাব পাৰে। 2-এজন ৰখি দৌৰিব নোৱাৰি টমটমতে উঠি দিছে আৰু, উপায় নাই, এইটো সুবিধা আমাৰ। ভৱেন আহি যা, এয়া আমাৰ ভৱেন। এইটো কি ছেকেণ্ড হলি নেকি? হ'ব, একো নাই, আহি যা, পাৰিবি। আমাৰ প্ৰথম বিজয়ী ৰাম বৰা। ৰখা, বহুত পিয়াহ লাগে ন ৰানিঙত। বৰ্তমান সি পানী খাইছে, ভাল লাগিল। আমাৰ ছেকেণ্ড ভৱেন দাস, মজা। অলপ ৰৈ ল। মাৰাথন প্ৰতিযোগিতা ইতিমধ্যে শেষ হৈছে। সেই প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিছে সোণাপুৰ গাঁৱৰ কুমুদ বৰাই, আৰু দ্বিতীয় স্থান পাইছে ভৱেন দাসে। আমি তেওঁলোকক আমাৰ ফুটবল প্ৰতিযোগিতাৰ শেষতে আমি পুৰস্কৃত। আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ হ'ল। বৰ্তমান পতাকা উত্তোলন হ'ল, 15 আগষ্ট আজি। जय हे भारत भाग्य विधाता, पंजाब सिंध गुजरात मराठा, द्राविड़ उत्कल बंगा, विंध्य हिमाचल यमुना गंगा, उज्जल जलधि तरंगा। तव शुभ नामे जागे, तव शुभ आशीष मांगे, गाहे तव जय गाथा। जन गण मंगल दायक, जय हे भारत भाग्य विधाता। जय हे, जय हे, जय हे, जय 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 हे। বৰ্তমান আমাৰ দিব্যজ্যোতি যুৱ সংঘৰ ফালৰ পৰা পতাকা উত্তোলন কাৰ্যসূচী সম্পূৰ্ণ হ'ল। এতিয়া আমাৰ নলবাৰী প্ৰাথমিক বিদ্যালয়ত যোনখন LP স্কুল আছে, আমি সৰুতে পঢ়া, তাত এতিয়া আকৌ পতাকা উত্তোলন কাৰ্যসূচী হ'ব। তাৰ কিছু দৃশ্য আপোনালোকক দেখাই আছোঁ বাৰু। এয়া আমাৰ LP স্কুলৰ বৰ্তমান পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ হৈছে। সকলো ছাত্ৰ ছাত্ৰী আৰু গাৰ্জেন অলপ চলপো আছে, 2-এজনকৈ, সকলোৰে নাহে। আমাৰ প্ৰধান শিক্ষক ফুলেশ্বৰ বৰুৱা দেৱে কিছু বক্তব্য আগবঢ়াইছে।
জাতীয় পোচাক আৰু জাতীয় পতাকা লৈ পেলাই সকলোৱে দেশৰ গৌৰৱ এয়া আমাৰ। আপোনালোকে দেখি আছে বহুত ভাল, সকলো ছাত্ৰ ছাত্ৰী একেলগে ওলাই আহিছে একদম চাদৰ মেখেলা। প্ৰতিগৰাকী এগৰাকীও মানে কনকলতা, মূলা গাভৰু, মুকুন্দ কাকতি, সকলোৰে বন্দে মাতৰম, ভাৰত মাতা কি জয়। চোলা চুৰিয়া পিন্ধি সকলোৰে হাতে হাতে এখন এখন তিৰংগা। ইয়াত দেখিবলৈ পাইছে এজন বিশেষভাৱে সক্ষম ল'ৰাও ইয়াত মানে ছাত্ৰ ইয়াৰে আমাৰ LP স্কুলৰ। তেওঁ এই মানে পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তেওঁ বিশেষ খোজকাঢ়িব নোৱাৰে, তেওঁ এখন চকীত বহি হ'লে এনেকৈ আহিছে। এতিয়া আমি ঘৰৰ পৰা ওলালোঁ। এতিয়া ৰাতিপুৱা কাৰ্যসূচী চব খতম হ'ল। এতিয়া ফুটবল খেল আছে, ফুটবল খেল খেলিবলৈ গৈ আছোঁ আমি। মানে মোৰ খুৰা ল'ৰা ইছান আছে, খেল আৰম্ভ হ'ব আৰু এতিয়া টিম চিলেক্ট কৰা হ'ল, 2টা B আৰু C। এতিয়া ফাৰ্ষ্ট খেলখন আৰম্ভ হ'ব। চবৰে গ্ৰুপ খেল আৰম্ভ হৈ গৈছে। B আৰু C টিম পূৰা ইফালে সিফালে পাছ। ফাৰ্ষ্ট খেল এখন, প্ৰথমখন এয়া ফাৰ্ষ্ট হেণ্ড হ'লেই ৰেফাৰী সৈতে এতিয়া হেণ্ড বল মাৰিব। বল পুৰা ছেভ কৰিছে, একদম মজাকে পুৰা ছেভ কৰিছে। সকলোৱে ভালেই খেলিছে বাৰু, মজা। ইয়াক গ'ল দিব। বৰ্তমান গ'ল এটা হৈছিলে, কিন্তু অফছাইড হ'ল কাৰণে গ'লটো নহ'লে আৰু, কিন্তু গ'ল এটা হৈছিলে ধুনীয়াকৈ। এইজন নন্দদা সি অফছাইডত থাকিলে, সেইকাৰণে গ'ল নহ'লে। বৰ্তমান এতিয়া ড্ৰ মানে 0-0 হৈ আছে দুইটা। বৰ্তমান প্ৰথম খেলখন সমাপ্ত হ'ল বাৰু। কোনোবা এটা গ্ৰুপ জিকিলে, মই পাহৰিলোঁ মানে কোনটো আছিলে, B আছিলে নে C আছিল। এতিয়া আমাৰ গ্ৰুপৰ খেল আছে A আৰু D। এতিয়া আমি খেলি লওঁ, চাব আপোনালোকে দেখাই আছোঁ বাৰু। ভিডিঅ' কৰিব, মোৰ দাদাক দি থ'ম মোবাইলটো বাৰু, সেই ভিডিঅ' কৰিব। এতিয়া আমাৰ টিমৰ লগত অলপ ডিছকাশ্যন কৰোঁ। তাৰপিছত শ্বটটো খাই দিলে। বৰ্তমান আমাৰ হাফ টাইম হৈছে। এগোল দিলোঁ আমাৰ A টিমৰ পৰা, এগোল হৈছে। বাকী D টিমৰ এগোলো হোৱা নাই বাৰু। এতিয়া 0 আৰু 1ৰ ব্যৱধানত বৰ্তমান হাফ টাইম। এতিয়া পানী খাই অলপ ঘৰৰ পৰাই লৈ আহিছিলোঁ, অলপ দুখ পালোঁ বাৰু, একো নাই, তো হৈ যায় আৰু খেলাত দুখ পোৱাটো হৈ যায়। বৰ্তমান পানী অলপ খাওঁ। পানী অলপ খাই ল'লোঁ, বহুত ভাগৰ লাগিছে একদম, পূৰা ৰ'দ দি আছিলে। অথনি আমি নেখেলাত ইমান এটা ৰ'দ নাছিলে, এতিয়া বহুত ৰ'দ দি দিছে আমি যেতিয়া খেলিব লৈছোঁ। বৰ্তমান এগোল হৈছে, এতিয়া হাফ টাইম। তাৰপিছত আকৌ কি হয় নাজানো। দুইটা টিমে এগোল দিবলৈ কম হ'ল। মজা গ'ল দিছে এইটো। ড্ৰ হ'ল এইটো কোন মিডল পৰিছে। লাষ্ট টাইমত কেপ্টেইন পৰি গৈছেগৈ। খেলখনৰ সমাপ্তি ড্ৰ হ'ল। খেলখনত D টিমটো জিকিলে, আৰু এতিয়া আমাৰ D টিম আৰু C টিমৰ মাজত ফাইনেল মেটছখন এতিয়া অনুষ্ঠিত হ'ব সন্ধিয়া হোৱাৰ পিছতে। সেইখন আছে পুনৰ লগ।
আৰু 1 মিনিট সময় আছে, বেছি নাই বাৰু। এখন লাষ্ট ফাইনেল খেল, কোন জিকাই কোন হাৰে এতিয়া ঠিক নাই। লাষ্ট 1 মিনিটৰ খেল আৰু এইটো লাকৰ ওপৰত কথা। এগোল দি থোৱা আছে বাৰু এটা টিমে। লাষ্ট সন্ধিয়া হৈ গৈছেগৈ আৰু বেছি নাই। মজা। এতিয়া বেলেগৰ কাৰণে টাইম পাছে কৰিছে আৰু বলটো জাষ্ট ৰখাবলৈ, গ'লটো জাষ্ট ৰখাই বেছি নাই। দৌৰিছে বাৰু, কেছ নাই তথাপিও। খেলখন বেছি নাই বাৰু, বছ 1 মিনিটৰ মাজতে এতিয়া হেণ্ড হ'ল। বাট গ'লকে আছে, এইটো কি ৰেফাৰীয়ে চিটি বজাই আছে, কিন্তু কোনো ৰখা নাই। ইফালে বল খেলিয়ে আছে, টাইমেই পাৰ হ'ল বাৰু। শেষেই কিন্তু জিকিলে এতিয়া কোনটো টিম অলপ পিছতে গম পাম বাৰু। ফাইনেল ইয়াত প্ৰাইজ দিয়া হ'ব। প্ৰাইজ বেলেগকৈ একো নাছিলে, 1000 আছিলে বোলে মানিটো, 1000 টকা। যোনটো জিকে টিম সেইটো টিমে 1000 টকা পাব। আৰু ইফালে ৰানিঙত আছিলে ফাৰ্ষ্ট প্ৰাইজটো আছিলে 500 টকা হ'বলা। বাকী ছেকেণ্ড প্ৰাইজটো আছিলে 300 টকা এনেকৈ। আপোনালোকে এই গাঁৱত এইটো যাদু খেল চাগে, সেইটোৱে বেয়া কৰিলে। খেলি ফাইনেল খতম হ'ল, চি টিমটো জিকা হ'ল। তেওঁলোকে জিকিলে, জিকি পেলাই এতিয়া চব আৰু বহি আছে আৰু ইয়াতে ফিল্ডতে চব। এতিয়া তেনেকৈ সকলোৱে চাব ভিডিঅ'টো ভালকৈ, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। এয়া আমাৰ গাঁও নলবাৰী, এই নলবাৰী LP স্কুলৰ প্ৰাংগণত এতিয়া আমাৰ খেলপথাৰত এখন খেল হ'ল। আজিৰ দিনটোত 15 আগষ্টৰ দিনটোত আমি এনেকৈয়ে মানে 15 আগষ্টৰ দিনটোত কিবা নহয় কিবা এটা কৰি হ'লেও খেল বা ফাৰ্ষ্ট ফ্লেগ হোষ্টিং হয় ৰাতিপুৱা, তাৰপিছত এনেকৈ খেল চেল পতা হয় আৰু এটা। এয়া আমাৰ ফুটবলৰ ফাইনেল টিমটো, যোনটো জিকিলে চি টিমটো। এয়া পাপৰি ডাঙৰীয়াহঁতে আমাৰ প্ৰাইজ মানি ল'বলৈ আগবাঢ়ি গৈছে আমাৰ ৰংগমঞ্চৰ ওপৰত। চি টিম, এইটো চি টিমটো বিজয়ী হ'ল আমাৰ ইয়াত। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। সকলোৱে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।